নমস্কাৰ বন্ধু বান্ধৱীসকল। মই আজি যিহেতু আমাৰ ৰঙালী বিহু আহি আছে, মই আজি বিহুৰ লগত জড়িত এটা বিষয় বিশেষকৈ আলোচনা কৰিব বিচাৰিম। সেইটো হৈছে বিহুগীতৰ সাহিত্যিক সৌন্দৰ্য। আমি সকলোৱে জানো আমাৰ বিহুগীতসমূহে অসমীয়া সাহিত্যৰ এক বুজন পৰিমাণৰ ভঁৰাল আচলতে চহকী কৰি ৰাখিছে। যে আজি মই তোমালোকক ক'ব বিচাৰিম এই বিহুগীতসমূহৰ সাহিত্যিক সৌন্দৰ্যটো কেনেকৈ প্ৰতিফলিত হয়। আমি সকলোৱে জানো অসমীয়া জাতীয় জীৱনৰ লগত বিহু উৎসৱ আৰু বিহুগীতৰ সম্পৰ্ক নিবিড়ভাৱে চলি আহিছে। আমি এটা কথা মন কৰিব লাগিব যে বিহুগীত প্ৰধানকৈ যৌৱনৰ গীত, প্ৰেমৰ গীত। সৰহভাগ বিহুগীততে যদি আমি চাওঁ, ডেকা গাভৰুৰ পূৰ্বৰাগ, বিৰহ, মিলন আদি প্ৰেমজনিত ভাৱাৱেগ বিশেষভাৱে প্ৰকাশ পাই আহিছে। তোমালোকে এটা কথা গম পোৱা যে অন্যান্য যিবোৰ লোকসংগীত আছে বা লোকগীত আছে, এই লোকগীতসমূহৰ দৰে বিহুগীতসমূহো কোনোজন অখ্যাত জনকবিৰ আচলতে সৃজনশীল প্ৰতিভাৰ এক অবিস্মৰণীয় নিদৰ্শন, য'ত আৱেগৰ তীব্ৰতা আৰু প্ৰকাশভংগীৰ গীতিধৰ্মিতাৰে গীতবোৰ সৌন্দৰ্যময় বুলি ক'ব পৰা যায়। আমি যদি চাওঁ যে বিহুগীতৰ মাজেদি এফালে যেনেদৰে লোকমনৰ প্ৰেম প্ৰীতি, জীৱন দৃষ্টিৰ অন্তৰংগ প্ৰকাশ ঘটিছে, আনফালে আকৌ তেনেদৰেই অকৃত্ৰিম আৰু মননশীল সৌন্দৰ্যও মূৰ দাঙি উঠা দেখা পোৱা যায়। আমি এটা কথা মন কৰিব লাগিব যে ছন্দ অলংকাৰৰ পুথিগত জ্ঞান নথকা, আনুষ্ঠানিক শিক্ষা নথকা, অৰ্থাৎ চহা কবিসকলৰ মানস লোকত প্ৰতিভাত হৈ ঘৰুৱা পটন্তৰ, ৰূপক, উপমা, অনুপ্ৰাস আদি অলংকাৰেৰে অলংকৃত এই বিহুগীতসমূহ ললিত কলাৰ অংগ হিচাপে চিৰকাল ধৰি আমাৰ মাজত সমাদিত হৈ আহিছে। গীতবোৰ দেখা পোৱা যায় যে অসমীয়া জাতিৰ এখন স্বচ্ছ দাপোন তাত প্ৰতিফলিত হৈছে। অসমীয়া সমাজ জীৱনৰ আৰু অসমৰ প্ৰকৃতিৰ মনোৰম চিত্ৰৰ মাজেদি আচলতে বিহুগীতত যি প্ৰেম, সেই প্ৰেমৰ তীব্ৰ আকৰ্ষণ ফুটি উঠা দেখা যায়। আমি এটা সৰু উদাহৰণ দিলে তোমালোকে কথাটো বুজি পাবা। উদাহৰণটো আছিল এনেকুৱা: বাঁহৰ আগলৈ চাইনো পঠিয়ালো, বাঁহৰ কুণ্ডালী পোন, চেনাইটিৰ মুখলৈ চাইনো পঠিয়ালো, যেন পূৰ্ণিমাৰ জোন। যে বিহুগীতসমূহত আচলতে দেহৰ বৰ্ণনাৰ ক্ষেত্ৰত প্ৰকৃতিৰ বিবিধ বস্তুৰ লগত তুলনা বা উপমা দাঙি ধৰা হয়। এনে কল্পনা চহা কবিয়ে প্ৰকৃতিৰ পৰাই আচলতে প্ৰত্যক্ষভাৱে লাভ কৰিছে। উদাহৰণস্বৰূপে যদি চোৱা, মাছৰ চকু যেন বিৰি, পাভ মাছৰ নিচিনা গাল, হাতীৰ শুৰৰ দৰে হাত, বালি মাছৰ নিচিনা মুখ, বামী মাছৰ নিচিনা চুলি, জোকৰ দৰে মুখৰ সৌন্দৰ্য ইত্যাদিসমূহত তোমালোকে দেখা পাবা সাধাৰণতে উপমা প্ৰয়োগ কৰি চহা কবিৰ সূক্ষ্ম অনুভূতি মনোৰম ৰূপত তেওঁলোকে প্ৰকাশ কৰিছিল। আৰু বিশেষভাৱে এটা কথা দেখা পোৱা যায় যে কোনো গীতত জনকবিসকলৰ যি সৌন্দৰ্যানুভূতি আৰু কাব্যিক প্ৰতিভা সুন্দৰ ৰূপত ফুটি উঠা দেখা পোৱা যায়। তোমালোকে এই বিহুগীতটি নিশ্চয় শুনিছা। হাতলৈ কি চাবা হাতীৰ সুৰে যেন, ভৰিৰনো কি চাবা গোট, মুখলৈ কি চাবা ভোলা দাপোন যেন, কঁকালটি বিনৰে গোট। যে বিহুৰ এই সময়ছোৱাত বিশেষকৈ আমি বিহুগীতসমূহ আওৰাব লাগে বা আমি প্ৰত্যেক সময়তে আমি আওৰাব লাগে। যিহেতু আমাৰ মাজৰ পৰা বিহুগীত হেৰাই গৈছে, তথাপি এই বিহুৰ সময়তে মই ভাবিলোঁ বিহুগীতৰ সৌন্দৰ্যটোৰ বিষয়ে যদি কওঁ, সকলো মানুহে হয়তো অলপ হ'লেও বুজি পাব যে সঁচাকৈয়ে বিহুগীতসমূহত সাহিত্যিক সৌন্দৰ্যটো সুন্দৰ ৰূপত ফুটি উঠিছে। যে আমি যদি চাওঁ, এই বিৰহৰ বেলিকা যিটো মই গীত আচলতে ক'লোঁ, সেই বিৰহৰ বেলিকা জালুক জলকীয়াই পুৰা দি পুৰা, শৰীৰত জুই লগা, নিতৌ সামাজিকত দেখা ইত্যাদি উপমা প্ৰয়োগেৰে ভাৱ ৰাখি বেছি স্পষ্ট কৰি তোলে। আচলতে উপমাৰ লগতে গীতবোৰত আমি যদি চাওঁ, ৰূপক, অতিশয়োক্তি, অনুপ্ৰাস আদিৰ অলংকাৰো প্ৰয়োগ দেখা পোৱা যায়। অতিশয়োক্তি এটা উদাহৰণ দিছোঁ: পথাৰৰ মাজৰে মূঢ়া, পৰুৱা শিপিনীৰ উলোঠা গছ কাটোতে গাঁৱৰ মাৰিল চাৰিটি বুঢ়া। এইটো গম পাইছা, এইটো হৈছে এটা অলংকাৰৰ উদাহৰণ, অতিশয় উক্তি এইটো। আৰু এইটো হৈছে অনুপ্ৰাস উক্তি। মই যিটো ক'ম এতিয়া: ধনক ধনে কৰি ধনকে ঘটিলোঁ, পৰম যতন কৰি, ধন গ'ল উচলি, মন গ'ল পিচলি, লগত গ'ল দুচলি খৰি। যে আমি যদি চাওঁ যে আধুনিক কবিতাৰ দৰে এই বিহুগীতবোৰত ছন্দৰ বৈচিত্ৰ্য কিন্তু দেখা পোৱা নাযায়। প্ৰায়বোৰ বিহুগীত বিশেষকৈ দুলৰী ছন্দত ৰচিত। গীতবোৰ ৰচিত হোৱাৰ বহুকাল পিছলৈ
মুখ বাগৰি চলিহে লিপিবদ্ধ হোৱাৰ কাৰণে ভাষাৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন ঘটা দেখা পোৱা গ'ল। আৰু যদি আমি চাওঁ গীতবোৰৰ যিটো প্ৰকাশভংগী আৰু তাত প্ৰয়োগ হোৱা কিছুমান শব্দ আৰু শাৰীয়ে ভাষাৰ বৈশিষ্ট্য সূচনা কৰিছে। উদাহৰণস্বৰূপে চিৰিপ চিৰিপ কৰি কাপোৰ ধুই আছিলোঁ চিৰিলুইটলৈ চাই, গজে পানী খালে হুয়াঙে হুয়াঙে ইত্যাদি। এই দুটা মই ক'লোঁ, আচলতে এইটো দুটা, চিৰিপ চিৰিপ কৰি কাপোৰ ধুই আছিলোঁ এটা, আৰু গজে পানী খালে হুয়াঙে হুয়াঙে ইত্যাদি। ইয়াত যিটো ভাষাৰ বৈচিত্ৰ্য এইটো সুন্দৰ ৰূপত ফুটি উঠিছে। যে প্ৰকৃতিৰ যি মনোৰম চিত্ৰণ, এই চিত্ৰণ বিহুগীতত বিশেষভাৱে প্ৰতিভাত হোৱা দেখা পোৱা যায়। গীতবোৰত যদি আমি চাওঁ পৰ্বত, ভৈয়াম, চৰচাপৰি, গছ গছনি, নৈ, জান, জুৰি, জীৱ জন্তু আদিৰে ভৰপূৰ অসমৰ প্ৰকৃতিৰ যিখন বিনন্দীয়া স্বৰূপ অতি জীৱন্ত ৰূপত আচলতে প্ৰতিফলিত হৈ উঠিছে। অসমৰ প্ৰকৃতিৰ ৰং ৰূপৰ চমকপ্ৰদ বৰ্ণনা থকা আৰু অসমৰ মাটিৰ চিনাকি গোন্ধৰে সিক্ত এই বিহুগীতবোৰ লোককবিৰ সৌন্দৰ্য পিপাসু মনৰ সুন্দৰ পৰিচায়ক বুলি আমি ক'ব পাৰোঁ। উদাহৰণ এটা মই দিছোঁ, তোমালোকে শুনিবা। লুইতৰে বালি বকে ঢকি ঢকি, কাছই কণী পাৰে লিখি, গাত জুই জ্বলে সৰিয়হ বাগৰে, ধনক পানী ঘাটত দেখি। যে এইটো আচলতে এটা খুব ধুনীয়া এটা উপমাৰ জৰিয়তে এটা প্ৰেমৰ যিটো স্বৰূপ, সেই স্বৰূপটো ফুটি উঠিছে। যে বিহুগীতসমূহ যদি আমি চাওঁ তাত আবেদন, নিবেদন, সঁহাৰি, সকিয়নি আদিৰ ইংগিতপূৰ্ণ বা সাংকেতিক ভাষাও বৰ মনোৰম ৰূপত প্ৰতিফলিত হোৱা দেখা পোৱা যায়। গীতবোৰত সাহিত্যিক গুণৰাজি প্ৰকাশ পোৱাৰ লগতে অসমীয়া সমাজৰ বিভিন্ন চিত্ৰ তাত প্ৰতিফলিত হোৱা দেখা পোৱা যায়। মুঠতে আমি যদি চাওঁ বিষয়বস্তুৰ যি আকৰ্ষণীয়তা, ভাষাৰ যি মনোৰম প্ৰয়োগ, ছন্দ অলংকাৰৰ যি সাৰ্থক প্ৰয়োগ, সমাজ জীৱনৰ অপূৰ্ব চিত্ৰণ ইত্যাদি দিশৰ পৰা এই বিহুগীতসমূহ ভৰপূৰ। আৰু এই দিশৰ পৰা আমি যদি চাওঁ তাৰ যি সাহিত্যিক সৌন্দৰ্য, সেই সৌন্দৰ্য সঁচাকৈয়ে তুলনাবিহীন। ধন্যবাদ জনালোঁ। যে মই এইটো আজি এইকাৰণেই দিছোঁ যে মই আগতেও কৈছোঁ যে যিহেতু আমাৰ ৰঙালী বিহু আহি আছে, যদিও উৎসাহ নাই এইবাৰ, তথাপি আমি পাহৰিব নালাগিব যে এই বিহুগীতসমূহৰ মাজত যি সৌন্দৰ্য, সেই সৌন্দৰ্য সঁচাকৈয়ে অটুট আছে। আৰু মই মোৰ পিছৰ ভিডিঅ'টোত তোমালোকে যদি বিচাৰা মই বিহুগীতত প্ৰেমৰ স্বৰূপ কেনেকৈ ফুটি উঠা দেখা পোৱা যায় সেইটো বৰ্ণনা কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ। পেজটো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।